বিদ্যুৎ খণ্ডৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে দেশজোৰা বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তাৰ ধৰ্মঘট কাৰ্যসূচী। বুধবাৰে বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তাৰ ৰাষ্ট্ৰীয় সমন্বয়ৰক্ষী সমিতিৰ আহ্বানত কোঅৰ্ডিনেশ্যন কমিটি অফ ইলেক্ট্ৰিচিটি এমপ্লয়িজ, ইঞ্জিনিয়াৰ্ছ এণ্ড পেঞ্চনাৰ্ছ আৰু বিদ্যুৎ খণ্ড ব্যক্তিগতকৰণ বিৰোধী সংগ্ৰামী যৌথ মঞ্চ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত বিদ্যুৎ খণ্ড ব্যক্তিগতকৰণৰ বিৰুদ্ধে তিনিচুকীয়াৰ থাৰ্মেলস্থিত আছাম ষ্টেট পাৱাৰ ৱৰ্কাৰ্ছ ইউনিয়নৰ কাৰ্যালয়ত আজি পুৱা 6 বজাৰ পৰা 24 ঘণ্টীয়া ধৰ্মঘট প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। ভাৰতৰ আজি যি কাৰ্যসূচী গ্ৰহণ কৰা হৈছে প্ৰতিবাদী কাৰ্যসূচী 24 ঘণ্টীয়া ৰাতিপুৱা 6 বজাৰ পৰা কাইলৈ ৰাতিপুৱা 6 বজালৈকে। ইয়াৰ মেইন উদ্দেশ্য হ'ল যে আমাৰ কেন্দ্ৰীয় চৰকাৰে বা আমাৰ ৰাজ্যিক চৰকাৰে তেওঁলোকে এখন বিল আনিছে, যি বিল বিদ্যুৎ বিল 2020। সেই বিলৰ আমি সম্পূৰ্ণ বিৰোধিতা কৰি পেলাই আমাৰ আজি কাৰ্যসূচী নহয়, একচুৱেলি আমাৰ বহুত আগৰ পৰাই পৰৱৰ্তী আগতো হৈ আছে আৰু পৰৱৰ্তীটো এই কাৰ্যসূচী চলি থাকিব যেতিয়ালৈকে তেওঁলোকে বিদ্যুৎ বিল 2020 তেওঁলোকে এখন ড্ৰপ নকৰে বা তেওঁলোকে এখন নাকচ নকৰে। আৰু তেওঁলোকে এটা আনি থৈছে কি ষ্টেণ্ডাৰ্ড বিড ডকুমেণ্ট বুলি এখন তেওঁলোকে নিবিদা প্ৰকাশ কৰিছে। সেই নিবিদা আমি সম্পূৰ্ণ বিৰোধিতা কৰিছে। নিবিদাত কিছুমান কথা উল্লেখ কৰিছে যিবিলাক কথাৰে মানে আমাক সঁচাকৈ বহুত দুখ দিছে যে তেওঁলোকে বিদ্যুৎ আইনখন তেওঁলোকে পাৰ্লিয়ামেণ্টত পাছ কৰাব পৰা নাই, কিন্তু বিদ্যুৎ যি ষ্টেণ্ডাৰ্ড বিগ ডকুমেণ্ট এই ডকুমেণ্টটো হ'ল এটা হ'ল পিছফালৰ দুৱাৰৰ নিচিনা হৈছে। পিছফালৰ দুৱাৰেদি যাতে কোনোবা প্ৰাইভেট প্লেয়াৰ আহি পেলাই এই ক্ষেত্ৰত আমাৰ তেওঁলোকে চলাব পাৰে, আমাৰ বিদ্যুৎখন খণ্ডটো চলাব পাৰে। বিদ্যুৎ খণ্ড প্ৰাইভেটাইজেশ্যন হ'লে কি অসুবিধা হ'ব তাক লৈ পেলাই আমি আগন্তুক দিনবিলাকত আমি কৈ থকা হৈছে, কিন্তু এই ক্ষেত্ৰত আমাৰ জনসাধাৰণৰ লগতে যিমানবিলাক আমাৰ উদ্যোগ আছে, সৰু সুৰা উদ্যোগ আছে, তেওঁলোকৰ কাৰণেও ভয়ংকৰ হৈ আহিব পাৰে। আৰু আমাৰ যিবিলাক কৰ্মচাৰী তেওঁলোকৰ কাৰণেতো অনিশ্চিততাৰ দিশটো আছেই। লগতে আমি চৰকাৰলৈ এটাই অনুৰোধ জনাইছোঁ যে বিদ্যুৎ বিল এই 2020 তেওঁলোকে প্ৰত্যাহাৰ কৰক, ষ্টেণ্ডাৰ্ড বিড ডকুমেণ্ট তেওঁলোকে প্ৰত্যাহাৰ কৰক। এই ক্ষেত্ৰত আমাৰ জনসাধাৰণৰ কোনো ধৰণৰ উপকৃত হ'ব নোৱাৰে। যোৱা কেইদিনত যি আমাৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামন ডাঙৰীয়ানীয়ে কৈ থৈছে যে বিদ্যুৎ খণ্ডটো বা পাৱাৰ ছেক্টৰ তেওঁলোকে মনোপলিত চলি আছে বুলি কৈছে। এই মনোপলিটো তেওঁলোকে নাইকিয়া কৰিব বিচাৰিছে। মনোপলিটো নাইকিয়া কৰাৰ কথা একজেক্টলি মনোপলিটোৰ পিছত কোনোবা প্ৰাইভেট প্লেয়াৰ আহিলেও সেই মনোপলিত থকাৰ দৰে হ'ব। এই মনোপলিৰ কথাটো একদম কোনো ধৰণৰ মানি ল'ব পৰা বস্তু নহয়। মনোপলি হৈ থকাৰ বস্তু নহয় একচুৱেলি। এইটো একেটা কোম্পানী বা একেটা অৰ্গেনাইজেশ্যনৰ যোগেদিয়ে বিদ্যুৎ খণ্ডটোৰ বিতৰণ ব্যৱস্থাটো চলি থাকিব। কাইলৈ যদি প্ৰাইভেট প্লেয়াৰ আহে তেওঁলোকে সেই এডোখৰ ঠাইত তেওঁলোকে একেধৰণেই তেওঁলোকে চলাবলৈ বাধ্য হ'ব, তেতিয়াও তেওঁলোকে মনোপলি হ'ব। এই মনোপলিৰ কথাটো আমি কোনোপৰে গ্ৰহণযোগ্য নহয়। আৰু এই প্ৰতিবাদী কাৰ্যসূচী আজি যি চলি আছে যেতিয়ালৈকে আমাৰ বিদ্যুৎ বিল 2020 লগতে ষ্টেণ্ডাৰ্ড বিড ডকুমেণ্ট তেওঁলোকে প্ৰত্যাহাৰ নকৰে, আমি আগন্তুক দিনত ইয়াতকৈ জোৰদাৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। বিদ্যুৎ সংশোধন বিল 2020 এইখন এখন সম্পূৰ্ণ জনবিৰোধী এখন বিল, এখন অগণতান্ত্ৰিক পদ্ধতিৰে আগবঢ়া এখন বিল। আজি বিদ্যুৎ বিভাগত কৰ্মৰত লোকসকলে অথবা বিদ্যুৎ কৰ্মচাৰী পৰিষদে বা অন্যান্য সংগঠনে যিয়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে, আমি ৰাইজৰ দলৰ ফালৰ পৰা এই আন্দোলনত আমি সহমৰ্মিতা আৰু সহযোগ আমি স্থাপন কৰিছোঁ ইতিমধ্যে। আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি অন্যান্য সংগঠন আমি নিজেও দীৰ্ঘদিন ধৰি আজি বৃহৎ নদীবান্ধৰ বিৰুদ্ধে আমি আন্দোলন কৰি আহিছোঁ। বহু সময়ত বিদ্যুৎ বিভাগৰ বহু কৰ্মচাৰী বা বিভিন্ন ব্যক্তিয়ে হয়তো ভাবিছিল যে কিয় এই বৃহৎ জলবিদ্যুৎ প্ৰকল্প বা বিদ্যুৎ প্ৰকল্পবিলাক কিয় বিৰোধ কৰা হৈছে। আচলতে এতিয়া নিশ্চয় কথাটো স্পষ্ট হৈ উঠিছে যে সেই আন্দোলন, এই বৃহৎ নদীবান্ধ বিৰোধী আন্দোলনখন যে আচলতে বিদ্যুৎ বিভাগৰ কাৰণে বা APDCL কাৰণে বা বিদ্যুৎ বিভাগৰ কৰ্মচাৰীসকলৰ কাৰণেও যে বহুত জৰুৰী, সেই কথাটো নিশ্চয় আজি বিদ্যুৎ কৰ্মচাৰীসকলে বুজি উঠিছে। কাৰণ চৰকাৰে সদায়
এই বিদ্যুৎ বিভাগ খণ্ডবিলাকক ব্যক্তিগতকৰণ কৰিব বিচাৰিছে, পুঁজিপতি হাতত গতাই দিব বিচাৰিছে আৰু সেই পুঁজিপতিক বৃহৎ কৰ্পৰেট গোষ্ঠীবিলাকে বৃহৎ নদীবান্ধ তৈয়াৰ কৰিছে আৰু এই বিদ্যুৎটো এটা অত্যাৱশ্যকীয় এটা সেৱা হয়, জনতাৰ কাৰণে এইটো খুব জৰুৰী। সেইকাৰণে আমি সকলোৱে কৰি আহিছোঁ ক্ষুদ্ৰ ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্পবিলাক হওক আৰু এটা অতি জৰুৰীভাৱে যিখিনি বিতৰণ কৰিব লগা হয় কৰক, কিন্তু চৰকাৰে এতিয়া বিদ্যুৎক কেৱল অত্যাৱশ্যকীয় সেৱা হিচাপে ব্যৱহাৰ নকৰি এক বৃহৎ ধন ঘটাৰ বৃহৎ অৰ্থনৈতিক ব্যৱস্থা এটা আহিলা হিচাপে ব্যৱহাৰ কৰিব ধৰিছে। যে ধন ঘটাৰ আহিলা হিচাপে ব্যৱহাৰ কৰিবৰ কাৰণে তেওঁলোকে কৰ্পৰেটক তেওঁলোকে গোটাই দিব বিচাৰিছে আৰু বৃহৎ গোষ্ঠীবিলাকক গোটাই দিব বিচাৰিছে, আৰু যাৰ ফলত পৰিৱেশ ব্যাপকভাৱে ধ্বংস হ'ব, যাৰ ফলত জনতাৰ ব্যাপক ক্ষতি হ'ব। আৰু সেইকাৰণে এইটো এটা গণবিৰোধী। আৰু এতিয়া বিদ্যুৎ কৰ্মচাৰীসকলেও নিশ্চয় বুজি পাইছে আমি বিদ্যুৎ বিভাগটো আমি জীয়াই ৰাখিব লাগিব, বিদ্যুৎ এটা অত্যাৱশ্যকীয় সামগ্ৰী হিচাপে আমি ব্যৱহাৰ কৰিব লাগিব, কিন্তু পুঁজিপতি ধন ঘটা আহিলা হিচাপে ব্যৱহাৰ কৰিবলৈ দিলে নহ'ব। এতিয়াৰ পৰা এই আন্দোলনটো নিশ্চয় শক্তিশালী হ'ব, কাৰণ বিদ্যুৎ বিভাগৰ কৰ্মচাৰীসকলৰ লগত কৰ্ম পৰিষদৰ লগত আজি বৃহৎ নদীবান্ধ বিৰোধী যিসকল লোক আছে তেওঁলোকে একেলগে নিশ্চয় এতিয়া এই যে পুঁজিবাদী এই শাসন ব্যৱস্থাটোৰ ওপৰত চৰকাৰৰ যি পুঁজিবাদী যি অৰ্থনৈতিক যি নীতিৰ বিৰুদ্ধে নিশ্চয় সকলোৱে আগবাঢ়ি যাব আৰু এই বিলখন নিশ্চয় বাতিল কৰাৰ ক্ষেত্ৰত এটা যুগান্তকাৰী ভূমিকা ল'ব পৰা যাব। In the quest of truths and facts, to disseminate the logic and discard the propaganda, we don't sit back, we don't compromise. One region, one voice, the Northeast Voice, Ahom.